নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেক। তো বন্ধুসকল, মই আজি আপোনালোকক এটা সিক্ৰেট ছেটিং কম বা দেখাম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। তো ছেটিংছ হ'ল এনেকুৱা, আপোনালোকৰ মোবাইলত যেতিয়া নেকি আপোনালোকে খুব কিবা মেছেজ খেলি থাকে বা কিবা ইউটিউবত কিবা ভিডিঅ' চাই আছে ইম্পৰ্টেণ্ট, চ' তেনেকুৱা টাইমত আপোনালোকক কোনোবাই ফোন মাৰি আছে, তো আপোনাৰ বহুত প্ৰব্লেম হৈ আছে। চ' সেইটো সময়ত আপুনি কি কৰিব, আপোনাৰ মোবাইলত যোনটো এৰোপ্লেন মোড আছে তো সেইটো অফ কৰি দিব, তেতিয়া আপুনি একো চলাব নোৱাৰে, হয়নে? তো সেইটো মিছা কথা। আপোনালোকে এৰোপ্লেন মোড থাকিলেও আপোনালোকে আপোনালোকৰ ইণ্টাৰনেটত যোনখিনি কাম কৰিব পৰা যায়, চ' সেইখিনি কাম আপোনালোকে সম্পূৰ্ণভাৱে কৰিব পাৰিব। তো সেইটো আপোনালোকৰ কোনো এপছ দৰকাৰ নাই। আপোনালোকৰ মোবাইলত যোনটো ছেটিংছ আছে তো ছেটিঙত গৈ কৰিব পাৰিব। তো এইটো ভিডিঅ'ত এইটো যিহেতু কামটো ছেটিংছটো সকলোৱে নাজানে, তো যোনসকলে জানে বাৰু সেইখিনি ঠিক আছে, যোনসকলে নাজানে সেইকাৰণে এই ভিডিঅ'টো আপোনালোকে ইম্পৰ্টেণ্ট হয়। তো আপোনালোকে ভালকৈ চাওক, মনোযোগ দি ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব, পুরো ফুলকৈ চাই ল'ব, ঠিক আছে? তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ সৰু এটা ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেলটো এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু মোৰ ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে বন্ধুসকল, আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, আপোনালোকে এতিয়া মই আপোনালোকক দেখাম কৈছিলোঁ যে আপোনালোকৰ এৰোপ্লেন মোড থাকিলেও আপোনালোকে কেনেকৈ আপোনালোকৰ ইণ্টাৰনেট কানেকশ্যন ৰাখিব পাৰিব বা নেট চলাব পাৰিব, বা আপোনালোকৰ ইণ্টাৰনেটত যোনখিনি কাম নেটত আপোনালোকে যিখিনি কাম কৰিব লাগে, চ' সেইখিনি কাম কৰিব পাৰিব। জাষ্ট আপোনাৰ ফোনটোহে নাহিব, আপুনি বাকী কামখিনি কৰিব পাৰিব। তো সেই কামটো আপোনালোকে কেনেকৈ আপোনালোকৰ ছেটিঙত গৈ কৰিব, তো সেইখিনি মই আপোনালোকক আজি ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণকৈ দেখাই যাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো কেনেকৈ কৰিব লাগে মই আপোনালোকক দেখাই দিছোঁ। তো আপোনালোকে যোনটো আপোনালোকৰ ছেটিংছ আছে মোবাইলৰ, চ' ছেটিংছত যাব। ছেটিংছত গৈ পিনে আপোনালোকৰ যিহেতু চবৰ মোবাইলতে এবাউট ফোন বুলি এটা অপশ্যন থাকে, চ' এবাউট ফোনত যাব, ঠিক আছে? তো এবাউট ফোনত যোৱাৰ পিছত আপোনালোকে অল স্পেচ বুলি এটা অপশ্যন থাকিব। তো অল স্পেচ বুলি অপশ্যনটো যেতিয়া পাব আপুনি সেইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এইটো ইণ্টাৰনেল ষ্ট'ৰেজ বুলি এটা অপশ্যন পাব, চ' সেইটোত ক্লিক কৰিব। সেইটোত এবাৰ ক্লিক কৰিলে নহ'ব, মিনিমাম আপুনি 7 বাৰমান ক্লিক কৰিব লাগিব একেৰাহে, ঠিক আছে? তো মই এইটো ক্লিক কৰি দেখাই দিছোঁ। তো এইটোত মই ক্লিক কৰি দিছোঁ। তাত ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকে অলপ স্ক্ৰল ডাউন কৰি আহিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ পাব। আপোনালোকৰ কেইখন চিম আছে, কি কি আছে তাৰ ইয়াত দেখাব। তো আপোনালোকে কি কৰিব, আপোনালোকৰ যোনখন চিমৰ পৰা আপোনালোকে সেইটো অফ কৰিব ডাটা চলাব বিচাৰে, চ' সেইখন চিমহে আপুনি ইয়াত ক্লিক চইচ কৰিব, ঠিক আছে? মোৰ 2 চিমৰ পৰা মই কানেক্ট কৰিম এই ডাটা, তো মই আপোনাক দেখাই দিছোঁ। তো এইটোত ক্লিক কৰিব 2 চিমত। ক্লিক কৰাৰ পিছত এনেকৈ তললৈ আহিব। অহাৰ পিছত এই অপশ্যনটো আপোনালোকৰ অফ হৈ থাকিব, ঠিক আছে? চ' এইটো অফ হৈ থাকিলে আপোনালোকে এইটো অন কৰি ল'ব, ঠিক আছে? এইটো এনেকৈ 2-3বাৰকৈ মাৰিব, এইটো অন হৈ যাব। তো আপোনালোকে কি কৰিব, এইটো এনেকৈ অন কৰি ল'ব। অন কৰাৰ পিছত মই আপোনালোকক দেখাই দিম কেনেকৈ আপোনালোকে ইণ্টাৰনেট চলাব লাগিব। তো মই এইটো এৰোপ্লেন মোড লগাই দিলোঁ। চ' তাৰপিছত মই এতিয়া আপোনালোকে ইউটিউবত গৈ আপোনালোকে যিকোনো এটা মই ইউটিউব ভিডিঅ' আপোনালোকক মই দেখাই দিম। এইটো মই যিটো অফ হৈছে এইটো অন কৰি দিলোঁ। অফ হৈ থাকে অলৰেডি, তো অন কৰি ল'ব, ঠিক আছে? বা যদি অন হৈ থাকে ঠিকে আছে, তো আপোনালোকে এইখিনি কাম ইয়াত যে মোবাইল ৰেডিঅ' পাৱাৰ বুলি লিখা আছে এইটো অপশ্যন, এইটো ফাৰ্ষ্টটো এইটোহে আপোনালোকে হেৰি কৰিব, ঠিক আছে? এতিয়া চাওক মোৰ ইয়াত এৰোপ্লেন মোড লাগি আছে। তো মই আপোনালোকক কেনেকৈ মোৰ ফেচবুক, হোৱাটছএপ বা ইউটিউব মই কেনেকৈ চলাই, মই এইটো আপোনালোকে কেনেকৈ চলাই মানে আপোনালোকে নিশ্চয় চাব পাৰিব। তো মই এতিয়া মোৰ ইউটিউবলৈ গৈছোঁ। মই এতিয়া মোৰ ইউটিউবলৈ আহিছোঁ। আপোনালোকৰ যেতিয়া এৰোপ্লেন মোডটো লগাব, আপোনালোকে ডাটাটো অন কৰি পিনে তাৰপিছত এৰোপ্লেন মোডটো কৰিব, ঠিক আছে? নহ'লে আকৌ তাত আপুনি ইউটিউবত গৈ পিনে আপুনি চলাব নোৱাৰিব। আপুনি প্ৰথমে ডাটাটো অন কৰি ল'ব, তাৰপিছত আপুনি এৰোপ্লেন মোডটো লগাব, ঠিক আছে? মই এতিয়া ইউটিউবত আহিছোঁ। ইউটিউবত আহি পিনে মই আপোনাক দেখাই দিছোঁ। এইটো মোৰ ইউটিউবটো অ'পেন কৰিছোঁ। এইটো ক্ষেত্ৰত ধৰক আপোনালোকে যদি কিবা ইম্পৰ্টেণ্ট কাম কৰি আছে বা অনলাইনত, চ' আপোনালোকক কোনোবা ফোন মাৰি ডিষ্টাৰ্ব দি আছে, চ' আপোনালোকে এৰোপ্লেন মোড লগাই দিলেতো বাকীবিলাক চব বন্ধ হৈ যাব। কিন্তু এইটো ছেটিং কৰিলে আপুনি এৰোপ্লেন মোড লগালেও আপুনি
হেৰি কৰিব পাৰিব, মানে আপোনাৰ যিখিনি লাগতিয়াল কাম সেইখিনি সকলোবোৰ কৰিব পাৰিব, অকল জাষ্ট ফোনটো কৰিব নোৱাৰিব। ঠিক আছে, এই চাওক মোৰ এইটো ইউটিউবটো অন হৈছে। মই ইয়াৰ পৰা আপোনালোকক যিকোনো এটা মোৰ ভিডিঅ' অন কৰি দেখাই দিম। এইটো ভিডিঅ' মই অপেন কৰি আপোনালোকক দেখাই দিছোঁ। চাওক এনেকৈ আপোনালোকে যি মন যায় মানে যেনেকুৱা মন যায় চাব পাৰিব। আপোনালোকে সকলো ধৰণৰ মুভি চুভি চব চাব পাৰিব। আপোনালোকে হোৱাটছএপতো গৈ পিনে আপোনালোকৰ যি হোৱাটছএপত মেছেজ বা ভিডিঅ' কলিং সেইবিলাকো কৰিব পাৰিব। আৰু লগতে ফেচবুক অলৰেডি এইবিলাক চব চলাব পাৰিব। আপোনালোকে ইণ্টাৰনেটৰ কাম যিখিনি আছে সেইখিনি সকলোবোৰ কৰিব পাৰিব। আপোনালোকে জাষ্ট ফোন নাহিব, তো আপোনালোকে ফোন নাহিলে যিহেতু সেইটো আপোনালোকে কৰিব বিচাৰে, নহ'লে আপোনাক যদি ধৰা কাৰোবাক যে আপোনালোকে বেছি হেৰি লাগি থাকে, তো আপোনালোকে সেইটো সময়ত আপোনালোকে ফোন কৰি আপোনালোকে ব্লক লিষ্টত ভৰাই দিয়া নাম্বাৰবিলাক চ' তেনেকুৱা কৰে। তো এইটো ছেটিং কৰিলে আপোনালোকে সেইবিলাক একো কৰিব নালাগে। তাৰপিছত এতিয়া আপুনি আকৌ এইটো মোক এৰোপ্লেন মোড লাগি আছে, আপোনালোকে নিশ্চয় চাই আছে। এইটো চাওক মোৰ এৰোপ্লেন মোড লাগি আছে, আপোনালোক মই লাইভ দেখাইছোঁ। এইটো চাওক এৰোপ্লেন মোড মোৰ লাগি আছে, ওপৰত চালে আপোনালোকে নিশ্চয় গম পাব। চাওক মই ভিডিঅ'টো লাগিলে আকৌ এবাৰ অন কৰি দিছোঁ। চাওক এনেকৈ আপোনালোকে কৰিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে কিবা এইটোৰ পৰা জানিবলগীয়া থাকে, আপোনালোকে যদি কথাটো বুজি পোৱা নাই মোক কমেণ্টত জনাব, তো মই আপোনালোকক নিশ্চয় বুজাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক সোনকালে, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অলটো প্ৰেছ কৰক। তো বন্ধুসকল, ভিডিঅ'টো আজি ইমানে আছিল। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে মই আপোনালোকক লগ পাম। আজিলৈ ইমানে।